Hello everyone, welcome to my another vlog. আজি চাগে থাম্বনেইলটো দেখিছে গম পাইছে আপোনালোকে কিহৰ ওপৰত ভিডিঅ' বনাব লাইছো আৰু এংগেজমেন্টৰ কাৰণে দৰা ঘৰৰ যিবোৰ কাপোৰ আছে সেই কাপোৰবোৰ মই আজি আপোনালোকক দেখাম বুলি ভিডিঅ'টো বনালো। সো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কাপোৰবোৰ দেখাও আপোনালোকক কি কাপোৰ দিছে। তো বহুত দিনৰ পৰা শেয়াৰ কৰিম বুলি ভাবিছিলো সেইকাৰণে বোলো উলিয়াও সবকে আজি দেখাও। ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই থাকিব আৰু ভিডিঅ' যদি ভাল লাগে তে লাইক কমেন্ট শেয়াৰ কৰি দিও আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেবলক এতিয়া দেখাও আপোনালোকক এংগেজমেন্টত দিয়া এইবোৰে হৈছে দৰা ঘৰৰ পৰা দিয়া যিবোৰ কাপোৰ বহুত আছে ইয়াতে দেখাম আপোনালোকক। এয়া দেখিছে এইখন এখন পাৰ্টিৱেৰ শাৰী যিখন মই উলিয়াই থৈছিলোঁ চিলাই কৰিম বুলি উলিয়াই থৈছিলোঁ। এইখন শাৰী মানে মই উলিয়াই থৈছোঁ যিহেতু পেকিঙৰ পৰা বান্ধৱী এগৰাকী এংগেজমেন্ট আহি আছে সেইকাৰণে পিন্ধিম বুলি ভাবিছোঁ আৰু কেনেকুৱা লাগিল জনাব দেই। এইখন এখন পাৰ্টিৱেৰ শাৰী হয়, এখন উলুটা কৰি থোৱা আছে আৰু এইটো ফ্ৰণ্ট সাইড হয়, এইটো চিধা সাইড হয় আৰু এখন যেহেতু মানে মই চাইছিলোঁ পিন্ধিম বুলি সেইকাৰণে এখন উল্টা কৰি থোৱা আছে। এইখন এখন শাৰী আৰু মই যিহেতু পিন্ধিম বুলি উলিয়াই থৈছোঁ সেইকাৰণে ইয়াৰ পৰা উলিয়াই থৈছোঁ। তাৰপিছত আৰু দেখাই থাকিম আপোনালোকক চাই থাকিব আৰু এইযোৰ মেইন ছেটযোৰ মানে এইযোৰ মেইন ছেটযোৰ এইযোৰ মই এংগেজমেন্টৰ দিনা পিন্ধিছিলোঁ মানে দৰা ঘৰ অহা টাইমত মানে মৰ্ণিং টাইমত। এইখন মেখেলাখন আৰু চাদৰখন এইখন উল্টাই ভাঁজ দিয়া আছে এইখন এইটো চিধা সাইড হয়। এইযোৰ মোৰ ঘৰৰ পৰা দিয়া দেই। এযোৰ দিছিল এযোৰ দৰা ঘৰৰ পৰা দিছিল এইযোৰ চাদৰ মেখেলা হয়। মই আপোনালোকক দেখাম চাই থাকিব। দেখিছেনে এইযোৰ কালাৰটো ইয়াত বেলেগ আহিছে কিন্তু এইযোৰ পিচ কালাৰ ভিতৰতে হয় অৰেঞ্জ টাইপ অলপ। এইযোৰ চাওক এইখনে চাদৰখন আৰু এইখন মেখেলাখন এই চাওক দেখিছে। এইযোৰ চাদৰ মেখেলা হয় পাৰ্পল কালাৰৰ হয় এইযোৰ চাদৰ মেখেলা। মই খুলি পেলাই দেখাই আছোঁ। এখন মেখেলাখন হয় আৰু ইয়াতে ফুল আছে। এই মেখেলাখন এইটো চাদৰখন চাওকচোন এনেকৈ এইটো আঁচলটোত আছে। ইয়াত ডাঙৰ ডাঙৰ ফুল আছে আৰু ইয়াতে গাটোত সৰু সৰু ফুল আছে তো কেনেকুৱা লাগিছে জনাব। এখন মেখেলা চাদৰ হয় মোৰ ফেভৰেট হয় মানে কালাৰটো বহুত ফেভৰেট। এইযোৰ চাদৰ মেখেলা হয় দেখিছেনে এইযোৰ চাদৰ মেখেলা হয়। খুলি পেলাই দেখাই আছোঁ আপোনালোকক। ইয়াৰ লগত ৰিহাৰ এখনো আহিছে এইখন দেখিছে এইখন দেখিছে এখন ৰিহা হয় এক্সট্ৰাকে অহা নাই ইয়াৰ লগতে আহিছে ছেটটোৰ লগতে আহিছে ৰিহা। এইখন ৰিহা আৰু এইখন মেখেলাখন আৰু এইখন চাদৰখন খুলি পেলাই দেখাইছোঁ আপোনালোকক। এইখন মেখেলাখন হয়
ফুলবোৰ বহুত হেভি হয় এখনৰ এয়া দেখিছে এইফালে মেখেলা হয় এখন চাদৰখন দেখাই আছো এখন চাদৰ হয় চাওক ফুলটো বহুত বেছি ঘন হয় ইয়াত চাদৰখন খুলি পেলাই দেখাই আছো এয়া চাওকচোন কেনেকুৱা লাগিছে জনাব দেই এখন চাদৰখন হয় এযোৰ মেখেলা চাদৰ হয় বাকি আপোনালোকক দেখাই থাকিম চাই থাকিব আৰু ভিডিওটো যদি চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এইযোৰ মোৰ মেইন সেটযোৰ দিছে দৰা ঘৰৰ পৰা এইযোৰ যেতিয়া দৰা ঘৰৰ পৰা দিছে তেতিয়া মোক আহি সকলোৱে পিন্ধাইছিল আৰু এইযোৰ চাওকচোন এইযোৰ মোৰ মেইন সেটযোৰ হয় খুলি পেলাই দেখাই আছো চাই থাকিব এইখন চাদৰখন হয় এটা দহি কৰা আছে যিহেতু মই পিন্ধিছিলো সেই কাৰণে দহি কৰা আছে তে মিক্স কালাৰৰ দহি কৰা আছে এটা গোল্ডেন এটা ৰেড তেনেকৈ দহি কৰা আছে ইয়াতে ডাঙৰ ডাঙৰ ফুল আছে ইয়াতে সৰু সৰু ৰেড কালাৰৰ বুটা আছে আৰু ভাল লাগিছে মোৰ বহুত বেছি ভাল লাগিছে শাহুমাই মোৰ পছন্দতে কিনিছে এযোৰ কাপোৰযোৰ মোৰ পছন্দতে কিনা হৈছে সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিছে বহুত বেছি ফেভৰেট হয় কাপোৰযোৰ গাদি দেখাইছো আপোনালোকক এয়া চাওকচোন কালাৰ কম্বিনেশ্যনটো বহুত বেছি ভাল লাগিছে মুগা কালাৰত গোল্ডেন ফুল আছে বহুত বেছি ভাল লাগিছে এখন মেখেলাখন এখন মানে মেখেলাখন বহুত ওপৰলৈকে ফুল আছে এখন এ দেখিছে বহুত ওপৰলৈকে ফুল আছে এখন এইখন পাৰ্টিৱেৰ শাড়ী হয় হাজবেণ্ডৰ পছন্দতে এইখন শাড়ী লোৱা হৈছে মিষ্টাৰ পছন্দত বহুত বেছি ভাল লাগিছে এখন মোৰ এইখন দেখিছে না পাৰ্টিৱেৰ শাড়ী হয় কেনেকুৱা লাগিছে জনাব এইখন বহুত বেছি ভাল লাগিছে মোৰ এইখন এখন পাৰ্টিৱেৰ শাড়ী হয় বহুত গোল্ডেন আৰু সেইখন গ্ৰীন আছিল এখন দেখিছেনে এখন পাৰ্টিৱেৰ শাড়ী হয় গোল্ডেনত আছে এখন কালাৰটো মোবাইলত বেলেগ বেলেগ লাগিছে কিন্তু এখন গোল্ডেন হয় এটো ইয়াৰ ব্লাউজৰ পিস হয় ব্লাউজৰ পিস এখন শাড়ী হয় কেনেকুৱা লাগিছে জনাব দেই কমেন্টত মোৰ কিন্তু বহুত বেছি ভাল লাগিছে গোটেইখিনি বস্তু বহুত বেছি ভাল লাগিছে তাৰ পিছত দুযোৰ সেলৱাৰ আছে আৰু সেলৱাৰ দুযোৰ দেখাম মই আপোনালোকক চাই থাকিব এযোৰ সেলৱাৰ হয় খুলি পাই দেখাই আছো আপোনালোকক এযোৰ সেলৱাৰ হয় আৰু এযোৰ সেলৱাৰ হয় খুলি পেলাই দেখাই আছো আপোনালোকক হোৱাইট কালাৰ কুৰ্তিটো আৰু হোৱাইট কালাৰ পেন্টটো আৰু অলপ মানে ক্ৰীম টাইপ অলপ অফ হোৱাইট কালাৰৰ আৰু চুনিখন ৰেড কালাৰৰ হয় পেন্টটো অফ হোৱাইট কালাৰৰ সিক্ৰেট পেন্ট হয় এই দেখিছে এখন চুনিখন দুটা কালাৰ আছে অফ হোৱাইট আৰু ৰেড কালাৰ আছে এইটো কুৰ্তিটো আৰু কুৰ্তিটো বহুত বেছি ভাল লাগিছে মোৰ আৰু এই দেখিছেনে চাওকচোন এইটো তাৰ পিছতে মেইন সেটযোৰ লগত এইটো ব্লাউজটো মই হাত দীঘল দিছিলোঁ এইটো ইয়াৰ বেক সাইড আছিল বেক সাইডটো বহুত বেছি সিম্পলে ৰাখিছিলোঁ ডিজাইনটো বহুত বেছি সিম্পলে আছিল এই দেখিছে এইটো
বেগটো বহুত বেছি চিম্পল হয়, ৰাউণ্ডিং ৰাখিছিলোঁ মই আগটো। আৰু হাতটো যিহেতু দীঘল যে এক্সট্ৰা কাপোৰখিনি দিছিলোঁ, ইয়াৰ লগত বহুত বেছি কাপোৰ নাহে, সেইকাৰণে মোৰ হাত দীঘল চিলাব মন আছিল। সেইকাৰণে শাহু মাহঁতে এক্সট্ৰা কাপোৰখিনি দিছে দৰ্জীক। চিম্পলে ৰাখিছিলোঁ, ফ্ৰণ্টটো চিম্পলে ৰাখিছিলোঁ, কাপোৰটো বহুত বেছি হেভি আছিল কাপোৰযোৰ, সেইকাৰণে ব্লাউজটো বহুত বেছি চিম্পল ৰাখিছিলোঁ। এযোৰ মোৰ ঘৰৰ যিযোৰ মেইন ছেট ৰাতিপুৱা পিন্ধিছিলোঁ সেইযোৰ এইটো বেক চাইড হয়। দৰ্জীক কৈছিলোঁ, দৰ্জীয়ে চিলাই দিছিলে, লেচ লগাই দিছিলোঁ। আৰু এইটো হাত দীঘলটো মোৰ বহুত বেছি ভাল লাগে, সেইটো তেনেকৈ এক্সট্ৰা কাপোৰ কিনি দিছিলোঁ। বডি কাপোৰটো এক্সট্ৰা কিনি দিছোঁ, কাপোৰ কিনি পেলাই দিছোঁ তাৰ পৰা দোকানৰ পৰা। আৰু দৰ্জীটো তেনেকৈ চিলাই দিছোঁ যেনেকৈ মই কৈছোঁ। এইটো ইয়াৰ ফ্ৰণ্ট চাইড, মই চিম্পলে ৰাখিছোঁ। এইটো ইয়াৰ বেক চাইড, এইটো ফ্ৰণ্ট চাইড। আৰু এখন দুপাট্টা, দৰা ঘৰৰ পৰা দিয়া বেগ হয়, হেণ্ড বেগ হয় আৰু মোক ল'বৰ কাৰণে দিছিল। দেখিছে, এইটো বেক চাইড, এইটো ফ্ৰণ্ট চাইড। এইটো মোক ঘৰৰ পৰা দিছিল, দুটা ছেমেই হয়, মানে এইটো অলপ ডাঙৰ আৰু এইটো অলপ সৰু। এইটো দেখিছে, এইখন মোৰ শাৰী এংগেজমেণ্টৰ আগদিনাখন পিন্ধিছিলোঁ, ৰেড কালাৰৰ। এইখন মোৰ মাহীয়ে দিছিল, মানে মোক গিফ্ট দিছিল। এংগেজমেণ্টৰ আগদিনাখন মেহেন্দিৰ দিনাখন পিন্ধিবৰ কাৰণে দিছিল, কিন্তু মই পিন্ধিছিলোঁ এইখন, সেইকাৰণে মই ইয়াতে ৰখা হৈ আছে, এই বস্তুখিনিৰ লগতে ইয়াতে ৰখা হৈ আছে। এইখন মোৰ মাহীয়ে দিছিল, ৰেড কালাৰে হয়। এইটো ইয়াৰ ব্লাউজটো হয়, বেকফাল। ইয়াতে মাহীয়ে ফিটাই দি দিছে, চিলাই আনিছে দৰ্জী তাত। আৰু ইয়াৰ হাতটো চুটি আছে এনেকৈ। এইটো বহুত বেছি ভাল লাগিছিল। থেংক ইউ মাহী, যদি তুমি এই ভিডিঅ'টো চাই আছা তো বহুত বেছি থেংক ইউ কাপোৰযোৰ গিফ্ট দিয়াৰ কাৰণে। তো এইযোৰ মাহীৰ ফালৰ পৰা পালোঁ, মানে মোৰ মাহীৰ ফালৰ পৰা পাইছোঁ, বহুত বেছি ভাল লাগিছে। এইখিনি আছিল আজি মোৰ দৰা ঘৰৰ পৰা দিয়া যিবোৰ কাপোৰ দিছিল, সকলো দেখালোঁ। আৰু আপোনালোকে যদি মেকআপৰ যিবোৰ সঁজুলি আছে চাব বিচাৰে তে মোক ক'ব, মই নিশ্চয় দেখাম। আৰু এইবোৰ মই যদি দেখাই থাকোঁ তে ব্লগটো বহুত বেছি দীঘল হৈ যাব, সেইকাৰণে মই ভাবিছোঁ ইয়াৰ নেক্সট ভিডিঅ'টো দেখাম বুলি। আৰু তথাপিও দেখাই দিওঁ। এয়া দেখিছে, ইয়াতে যিবোৰ মেকআপৰ প্ৰডাক্ট আছে, দৰা ঘৰৰ পৰা দিয়া যিবোৰ মেকআপৰ বস্তু আছে, আৰু যিবোৰ জুৱেলাৰী আছে, আৰু মঠি খাৰুৰ পৰা ধৰি এভৰিথিং আছে। আৰু আপোনালোকে যদি চাব বিচাৰে তে মোক কমেণ্ট কৰিব, আৰু মই সকলো দেখাম আপোনালোকক এটা নেক্সট ভিডিঅ'ত। আৰু তাৰ কাৰণে আজিলৈ বাই বাই। আৰু আজিলৈ আছিল ইমানেই। আৰু ভিডিঅ' চাই ভাল লাগিলে তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।